তাৰমানে বেলেগ মানে প্ৰগ্ৰেম এখন আছে, প্ৰগ্ৰেমত যাম। তাৰপৰা ষ্টিং মানে মই বিৰাট ভাল পাওঁ, ষ্টিং সকলোৱে জানে। আৰু লগতে তোমাকো দিলোঁ অলপ। শিক্ষাৰ শেষ নাই বুলি যে কয়, আজি মই সেই তাৰ এটা উদাহৰণ। হে গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেল উইথ বিকে। আচলতে বহুত দিন মানে 3-4 দিন ধৰি ভিডিঅ' দিব পৰা নাই। কিহৰ কাৰণে পৰা নাই মানে এইকেইদিনতো গম পাইছে চিৰিয়েল বিয়াৰ কাম চলি আছে বা কিবা কিবি কাম চলিয়ে আছিল। নিজক অলপ তাৰমানে অলপ সেই ৰেষ্ট লাগে, তো এইকেইদিন অলপ ৰেষ্টে ল'লোঁ। ৰেষ্ট লোৱাৰ কাৰণে আৰু বহুত প্ৰব্লেম চলি আছিল তাৰ মাজতো, তাৰ কাৰণে ভিডিঅ' এইকেইদিন দিব পৰা নাই। তো আজি বহুত দিনৰ মূৰত আৰু ভিডিঅ' দিম বুলি ভাবিছোঁ। আৰু এই চম্পক আছিলে আজি ৰাতিপুৱাই আমাৰ তাকে, এতিয়া বৰ্তমান শেষ থৈ উঠি আজি বহুত দিনৰ মূৰত জাগৰাৰ স্কুলখনত আজি ক্লাছ আছে। তো ক্লাছ 2-3 দিনমান মোৰ ক্ষতি গ'ল, মোৰ কামৰ কাৰণে ক্ষতি গ'ল। তো আজি ক্ষতি কৰিব নোৱাৰি আৰু আজি জাগৰাৰ ক্লাছ যাই আছোঁ। আৰু লগত মই লাচিতক নিম মানে আজি আৰু এটা কাম আছে। তো কি কাম আছে সেইটো পিছত গম পাই আছোঁ, জানি আছোঁ বাৰু। ফাৰ্ষ্ট আমি যাই লওঁ। আৰু আমাৰ এইটোতো জানে অফ ৰ'ডিং মানে ৰেল লাইনৰ তলেদি এইটো আমাৰ নিজে হাতে সাজি লোৱা ৰাস্তা। ফাৰ্ষ্ট ৰাস্তাটো পাৰ হৈ লওঁ, পাৰ লৈ উঠি ডাইৰেক্ট লাচিতক লগ কৰোঁ। লাচিতক লগ কৰি জাগৰা যাম। জাগৰা যাই আজি কয় কি চলে চবখিনি দেখি আছোঁ, দিয়ক গাইছ। ঘৰৰ পৰা আহিব বহুত পলমে তোমাৰ ৰাস্তাত লাচিতক ল'লোঁ। লাচিতক লৈ আহিম এতিয়া ক্লাছ চাছ কৰা বৰ্তমান হৈ গ'ল। আৰু এতিয়া মানে লেট হৈ আছে, আমাৰ অলপ বিশেষ কামত যাব লাগিছে। কি কামত যাব লাগে আছে লাচিতে যদি কৈ দিব, কিবা কামত যাব লগা আছে এতিয়া। আৰু কাম মানে বেলেগ মানে প্ৰগ্ৰেম এখন আছে, প্ৰগ্ৰেমত যাম। প্ৰগ্ৰেমখন কিহৰ প্ৰগ্ৰেম পিছত কৈ আছোঁ। এতিয়া বৰ্তমান এখন প্ৰগ্ৰেম আছে। তো প্ৰগ্ৰেমখনক আমি দুটাই যাম, দুই লগ হৈ। তো সেইকাৰণে ক্লাছটো অলপ সোনকালে আৰম্ভ কৰিছোঁ, যে সোনকালে চেষ্টাও কৰি দিলোঁ। এতিয়া লাহেকৈ এতিয়া প্ৰগ্ৰেমখনত যাওঁ ক্লাছটো চেছ দিলোঁ। এতিয়া বাকীকেইটাক মাতি একেবাৰে বিদায় লওঁ। বিদায় লৈ চিধাই প্ৰগ্ৰেমত যাই আছোঁ আৰু প্ৰগ্ৰেমত লগ পাই আছোঁ কি হয়। তো ক্লাছ চাছ কৰি আহি গ'লোঁ। ক্লাছ চাছ কৰি আহি মানে ষ্টিং মেইন আমি তাৰপৰা ষ্টিং মানে মই বিৰাট ভাল পাওঁ, ষ্টিং সকলোৱে জানে। আৰু ষ্টিং খালে অলপ গাটোত এনাৰ্জি আহে বুলি ভাবোঁ। বৰ্তমান আমাৰ লাচিত বৰ্তমান ষ্টিং খোৱাত ব্যস্ত। এনাৰ্জি নাই আছে, কিন্তু এনাৰ্জি থাকিও মই ষ্টিং খাওঁ। মানে ই খাই ষ্টিংটো অলপ ফূৰ্তিত, আৰু মই খাওঁটো আমাৰ এনাৰ্জিৰ কাৰণে। মানে ডেন্স চেন্স কৰিলে আহিলোঁতো জাপে আহিলোঁ, গতিকে ষ্টিংটো খাব লাগে। আৰু তাতে বেছি মানে ব্লগিং কৰি নাখোঁ, মানে যাবও লাগে আৰু কাম আছে গমে বেছি। তো পটাপট খাই আমি কামত যাই আছোঁ। বৰ্তমান চব আমাৰ ৰেডি হৈ গ'লোঁ। আৰু বৰ্তমান এয়াৰপৰ্ট সূৰ্যটো বৰ দেখা দি আছে। আৰু আমাৰ মেইন জেগাৰ পৰা ফোন কৰিছে, এতিয়া সোনকালে যাব লাগে। ইয়াতে বেছি দেৰি বেছি নকৰোঁ মানে, এতিয়া পটাপট যাওঁ। তাতে যি হয় চবখিনি আপোনালোকক দেখাই থাকিম, মানে যিমান পাৰোঁ সিমান দেখাই থাকিম। তো গাইছ, আমি বৰ্তমান আহি পাইছোঁ পিপলিবাৰীৰ ফাংচনত। আৰু ইয়াৰ ফাংচনত মানে এতিয়া চাওঁ কি হয়। মানে আমি আচলতে আমাক নিমন্ত্ৰণ দিছিল বা বেলেগ কাৰণত। তো চাওঁ এতিয়া বৰ্তমান ভিডিঅ'টো দেখাই থাকিম। ভিডিঅ'ত আপোনালোকে চাই গম পাব কিয় মাতিছিল, কিয় আহিছোঁ মানে। আৰু বাকী ফাংচনখন বেছি ফেচ কাম কৰি নাখোঁ, ভিডিঅ' বনাই আছোঁ, বেছি ফেচ কাম কৰি নাখোঁ, তেতিয়া অলপ ভাল নালাগে। তো ফাংচনখন দেখি আছোঁ গোটেইখিনি। বৰ্মনৰ নৃত্যৰ মাজলৈ এয়া মৌকুৱাৰী প্ৰতিযোগিতাৰ মাজেৰে বৃষ্টি বৰ্মন আৰু সাজু হৈ থাকিব আকাশী কাশ্যপ। লাচিত মাইন কাইছে বৰ ধুনীয়া হৈছে। খালি তুমি মুদ্ৰাকেইটা দিওঁতে অধিক মুদ্ৰা দিবলৈ চেষ্টা নকৰিবা, যিকেইটা শিকাইছে সেইকেইটা দিবা, ঠিক আছে। আৰু ভৰি আৰু হাত দুখনৰ আঙুলিকেইটা খুলি নিদিবা। ভুলতেও ধুনীয়া হৈছে, বহুত ভাল হৈছে দেই, বঢ়িয়া।
তো গাইছ আমি বৰ্তমান গৈছিলোঁ আজি কতো গম পাইছে সাংস্কৃতিক মানে আজি একক নৃত্য প্ৰতিযোগিতা মৌকুঁৱৰী প্ৰতিযোগিতা বিহু প্ৰতিযোগিতা চবখিনি আছিল তাতে আৰু তাতে মই গৈছিলোঁ আমাৰ লাচিতৰ লগত লাচিত আছে তাতে মই গৈছিলোঁ লাচিতৰ লগত গৈছিলোঁ মানে কিহৰ কাৰণে গৈছিলোঁ লাচিতক মাতিছিল তাতে আচলতে জাজমেণ্ট কৰবা তো ইয়াৰ লগত মই গ'লোঁ যে মানে জাজমেণ্ট কেনেকৈ কৰে সেইবিলাক মই চালোঁ মানে প্ৰত্যেকটা বস্তু শিকিব লাগে তো লাহে লাহে গতিকে এই অভিজ্ঞতাটো মই লৈ আছোঁ কেনেকৈ কি কৰিব লাগে এতিয়া বৰ্তমান গাড়ীখনতে ৰাখি অলপ জিৰাই ল'লোঁ লাচিতৰ কাৰোবাৰ লগত কিবা ডিছকাছ কৰি আছে একবাৰ মই শ্ৰীলং সেজৰ অভিজ্ঞতাটো কেনেহেন ক'ত কি কেনেকৈ কি চলিল বাকী আৰু মানে মই গৈছিলোঁ মই মেইন মটিভটো আছিল অলপ শিকিব লাগে মোৰ বহুত আছে এই বস্তুটো হৈছে শিকিব লাগে ফোন কৰি আছোঁ নেকি আবা আচ্ছা যিবিলাক ফোন কৰি আচ্ছা এইবাৰ যিবিলাক ফোন কৰি আছে এতিয়া মই ইয়াৰ আজিৰ দিনটোৰ মটিভটো মানে আজি কেনেকৈ কি হৈ আছে মানে কেনেকৈ কি অভিজ্ঞতা মইহে আছোঁ এতিয়া আজি কেনেকৈ কি হ'ল সেইটো জানে এতিয়া আজি ভালেই লাগিল চ' নতুন অভিজ্ঞতা এটা পালোঁ লগতে তোমাকো দিলোঁ অলপ নাজানো আৰু ৰাইজে কি পায় ৰাজ্যৰখিনি গম পাব আৰু লাচিতৰ অভিজ্ঞতাখিনি আমি লৈ ল'লোঁ বৰ্তমান সি আৰু ভাল কিবা কিবি আছে আৰু বহুত কিবা কিবি ক্ষেত্ৰত শিক্ষা পালোঁ মানে শিক্ষাৰ শেষ নাই বুলি যে কয় আজি মই সেই তাৰ এটা উদাহৰণ আজি মই শিকি ল'লোঁ কিবা এটা মানে জাজমেণ্ট কেনেকৈ কৰে নেক্সট টাইম যদি ক'ৰবাত বিচিত তেতিয়াহ'লে পাৰিম আৰু ফুল অভিজ্ঞতা আছে বৰ্তমান বহুত ৰাতি হ'ল এতিয়া বৰ্তমান 10টা বাজিলে ইয়াক মই ঘৰত নামি দি এতিয়া চিধা ঘৰত যাওঁ কালি আৰু ৱেডিং কাম আছে গতিকে বেছি দেৰি নকৰোঁ নেক্সট ব্লগত লগ পাম তেতিয়ালৈকে বি চেফ ৰাইট চেফ গাইছ